নমস্কাৰ, মই জৰিয়া আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মঙলদৈ চহৰৰ বেজপাৰা অঞ্চলত দ্বাদশ বৰ্ষীয় শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ অৰ্থাৎ দশম বৰসবাহ 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। এই বৰসবাহখন সম্পূৰ্ণ 12 বছৰৰ অন্তত অনুষ্ঠিত কৰা হয় আৰু আজি হৈছে 25 ফেব্ৰুৱাৰী অৰ্থাৎ বৰসবাহৰ অন্তিমটো দিন। আৰু মই যিহেতু নলবাৰীত থাকোঁ সেয়েহে শেষৰ দিনাই মা আৰু মই ওলালোঁ বৰসবাহলৈ বুলি। এয়া আমি বৰসবাহ আহি পালোঁ আৰু এয়া হৈছে বৰসবাহৰ চাৰিওফালৰ পৰিৱেশ। গতিকে অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ দুইজন সদস্যৰ নাম লিখিব। আৰু ইয়াত ধুনীয়াকৈ ধূপ চাকি জ্বলোৱাৰ বাবে ঠাইৰ ব্যৱস্থা কৰা হৈছে, গতিকে আমিও প্ৰথমতে ধূপ চাকিখিনি জ্বলাই ল'লোঁ, তাৰ পাছত সেৱা কৰিবলৈ গ'লোঁ। আজি যিহেতু শেষৰটো দিন গতিকে আজি ভক্তৰ সংখ্যা নিচেই কম। যোৱাকালি হেনো ইয়াত 24,000ৰো অধিক ভক্তৰ আগমন ঘটিছিল। সেৱা কৰি উঠি আমি প্ৰদৰ্শনী মেলা চাবলৈ গ'লোঁ। ইয়াত বিভিন্ন ধৰণৰ পুৰণি সা সঁজুলিৰ লগতে হাতেৰে সজোৱা বিভিন্ন ধৰণৰ বাঁহ বেতৰ সামগ্ৰীৰো প্ৰদৰ্শন কৰা হৈছিল। আৰু এইখন হৈছে হস্তচালিত ফেন চকী। তাৰ পাছত আমি মেইন গেটখনলৈ গ'লোঁ আৰু তাত কেইকপিমান ফটো উঠি আমি ভাত খাবলৈ গ'লোঁ। ভাত খোৱা ঠাইখিনি চাওকচোন, ইমান যে ডাঙৰ। ইয়াত একেলগে 2000জন ভক্তই বহি আহাৰ গ্ৰহণ কৰিব পাৰে। বৰসবাহৰ পাছতে দিনেই ইয়াতে ভক্তৰ বাবে ভোজনৰ ব্যৱস্থা কৰা হৈছিল। ভাতৰ আশাত ৰখি আছো গাইজ, ভাত পাম বুলি। পাত দেউৰে আমি এতিয়া ভাত খাম। গিলাচ ৰাইচ সকল চব্জি পাই গ'লো। আমাৰ মইনাহঁতে খাই খিৰিকী গৰাটো পুৰা উঠি গৈছে খাওঁতে। আহিছে নেকি? ভাত খায়ে অলপ বহি আমি মেলা চাবলৈ গ'লোঁ। মেলা চায়ে টমটমত উঠি আমি ঘৰমুৱা হ'লোঁ। এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই।